ঐ ভাইটি, কি কৰিছ হয়? কি কৰিবিনো, এনেই আছো আৰু। তাৰপা খবৰ খাতি কেনেকুৱা বাৰু না? বাৰুৱে দেই, তোৰনো? মোৰনো কেনেকুৱা হ'ব, আছো আৰু নমৰি জীয়াই কেনে। কিবা সেনেকুৱাকে কৈছ ক? কি কবি আৰু, চেহেৰা পাতি দেখিছচোন, যাতকে শুকাই খিনাই গৈছ, সেইকাৰণে ককো ওলাই যাব নোৱাৰা হৈছ আৰু। ইফালে যাবি, ঐ তই কিবা ইমান কিটেঙি হৈছ হয়? সিফালে যাবি, ল'ৰাজনী ইমান শুকাই খিনাই গৈছে যে, একো নেখাও না কি হয়? এনেকুৱাকে একেখিনি প্ৰশ্নকে কৰিবি মাথাটো গৰম কৰি দি। সেই ক, মোৰ একেই হৈছি ক, কাহানি কি যে শকত হম একো ভাবি নাই পোৱা দেই। কেটেঙা হচং আমি, সমস্যা হৈছিল লোক, কিনো কাছা আকৌ। সেই ক, একো নোখোৱাকে জানো কোনোবাই জীয়াই থাকিব পাৰি না? একো নোখোৱা হলেনো মই ইমান দিনে মই নাথাকোঁ না। অৰ্থ নাইকিয়া প্ৰশ্ন কিছুমান কৰি থাকি দেই মানুহখনে। কি কৰিবি আৰু, সিহঁতি নিজে হাতীটো গোটে জলহস্তিটো গোটে শকত যে, সেইকাৰণে আমি বেছিকে কেটেঙা দেখি পাই হপায়। একদম বাৰু কথা কৈছ তই। কেতিয়াবা টিঙিচকে খংটো উঠি যায় কিটেঙি বুলি থাকিলে। হেভুন বাদ দে আৰু, কোৱা শুনক কৈ থাকব দে। তাৰপা তই ক'ক যাম বুলি আহিছিলি ক? মই যে চেপেটা গায়তৰ ঘৰৰ পৰা ভীমকল দুটামান আনিব যাম বুলিছিলো ক। এইবাৰ ভীমকল খাই কিনে শকত হমেই বুলিছো। এবাৰ তেতিয়াহ'লে তই শকত হবি আৰু ন? তাকে ভাবিছো আৰু, নহ'লেনো কিমান কথা শুনি থাকিম। দে হ। তইও খাবি ক, দুইটা লগতে শকত হম। মই যে নেখাওঁ দেই, মই এবাৰ ভীমকল খোৱা বাৰু কি পাই থচোং। কি হলনো হয়? তইচোন জানই ময়ো তোৰ গতে কেটেঙা মেটেঙাই, সেইকাৰণে শকত হম বুলি ভাবি কিনে এদিন 8টা নে 9টা ভীমকল লগতে খাই দিলং নহয়। তাৰপা কি আৰু, শকত হোৱাটো দূৰৰে কথা, হাগুং দেহে কষ্ট পালং। কষ্ট মানে সৰু সুৰা কষ্ট নহয় নেহে, একেবাৰে সাংঘাতিক কষ্ট আৰু। কেনেকুৱা কষ্ট হলনো? ভীমকল খাই কেনে যিহে গু টান হল, মিটিঙত আধা ঘণ্টা বহি থকা পিছতো গু নোলাইছিল নেহে। ভূমিটো ফাটি যাং জিৰটো উই যাং পিছিলো দেই। তাৰপা কি আৰু, গু নোলোৱা দেখি এবাৰ মায়ে ভূমিটো বাহনী কাঠিয়ে উকুটিছি, এবাৰ ভিন্দি লগাইছি, এনেকুৱাকে লাষ্টত যেন তেনে ওলালগি আৰু। মৰাটো কথা, কম কষ্টখন পালি না সেয়া তই। সেই ক, সেইদিনাখনৰ পৰা যে মই ভীমকল খোৱাই এৰি দিলো। তোৰ কথাখিনি শুনি মোৰ ভয়ে লাগলো দেই। ময়ো ভীমকল খাই কিনে শকত হম বুলি ভবা কথাষাৰ বাদ দিব লাগব আৰু।